কিশোৰ যিজন ব্যক্তিৰ হৃদয়খন বীৰিনাৰ প্ৰতি অতল প্ৰেমেৰে স্পন্দন হৈ আছে, যি প্ৰেম অকথিত হৈ থাকে, ভয় আৰু সন্দেহৰ দেৱালৰ আঁৰত লুকাই থাকে কিশোৰ। বীৰিনা তাইৰ হাঁহিয়ে তাইৰ চৌপাশৰ জগতখন পোহৰাই তুলিছে। তথাপিও হৃদয়ৰ ভিতৰত তাই কঢ়িয়াই লৈ ফুৰে এটা গোপন কথা, কিশোৰৰ প্ৰতি থকা প্ৰেম, যিটো তাই প্ৰকাশ কৰিবলৈ সাহস নকৰে। কিশোৰ আৰু বীৰিনাৰ অজ্ঞাতে সমীৰ কাষেৰে খোজ কাঢ়ি যায় তেখেতসকলক। কিন্তু বীৰিনাৰ মৰমৰ বাবে তেওঁৰ হৃদয়খন নীৰৱে হাহাকাৰ কৰি থাকে, এটা প্ৰেম অপ্ৰত্যাৱৰ্তিত। কিন্তু মৰমৰ যিখন সাঁকো, সেই সাঁকোৰ মাজত কিশোৰে যুদ্ধৰ সন্মুখীন হয় হৃদয়ৰ বিষয়তকৈ বহু ডাঙৰ কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দি আছে। তেওঁ গোটেই গ্ৰাস কৰাৰ ভাবুকি দিয়া এখন যুদ্ধ। তেওঁলোকে নিজৰ সত্য ক'বলৈ সাহস পাবনে? কিশোৰেই হওক বা সমীৰেই হওক বা বীৰিনাই হওক, তেওঁলোকে নিজৰ সত্য ক'বলৈ সাহস কৰিবনে? আগলৈ আমি দেখা পাম যে কিশোৰে আংশিকভাৱে আগবাঢ়ি যাব বীৰিনাৰ ওচৰলৈ আৰু হাতখন আগবঢ়াই দি তেওঁৰ যি বেমাৰ, সেই বেমাৰৰ কথা ক'ব আৰু যি বৰমাক আছে, সেই বৰমাকে কিশোৰৰ যিটো বেমাৰৰ খৰচ, সমস্ত খৰচ বহন কৰিব আৰু কিশোৰে অৱশেষত বেমাৰ ভাল পাব আৰু কিশোৰ আৰু বীৰিনা হ'ব। আপোনালোকে দেখা পাব আহি থকা খণ্ডকেইটাত। কিয়নো হৃদয়ৰ বিষয়ত প্ৰায়ে আমি নিজৰ ভিতৰতে কৰা নীৰৱ যুদ্ধবোৰেই হয় আমাৰ যাত্ৰাৰ গতিপথ সংজ্ঞায়িত কৰা এক দিশ। আহি থকা খণ্ডকেইটা আৰু ইণ্টাৰেষ্টিং হ'ব, কিয়নো নতুনকৈ এটা কেৰেক্টাৰ এণ্ট্ৰি কৰিছে চিৰিয়েলখনত আৰু নাম হৈছে মনদীপা। মনদীপা আৰু সমীৰৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো বীৰিনাই স্বীকৃতি দিছে আৰু কিশোৰ আৰু বীৰিনাৰো যিখন বিয়া, সেইখন আপোনালোকে অৱশেষত দেখা পাব। আপোনালোকে কি ভাবে তলত কমেণ্ট কৰিব।